46th KYF 2020 ব্লক আপোনালোকক লৈ গৈ আছোঁ কাৰ্বি ইউথ ফেষ্টিভেললৈ। এয়া হৈছে কন্দলীৰ চাহ বাগিচা। ৱেলকাম টু মাই চেনেল ক্লোজাৰ টু ইউ। কন্দলী চাহ বাগিচাৰ পৰা আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। ব্লক প্ৰায় 150 কিলোমিটাৰমানৰ ৰাস্তা। এই ৰাস্তাৰে আমি গৈ আছোঁ এতিয়া KYFলৈ। ডিফু তাৰালাংচুত হৈ আছে কাৰ্বি ইউথ ফেষ্টিভেল 15 to 19 ফেব্ৰুৱাৰী 2020। প্ৰায় 4দিনীয়া কাৰ্যসূচী। আপোনালোকেও আহিব পাৰিব। ইয়াতে আমি কঠীয়াতলি পাৰ হৈ ডবকা পালোহি। ডবকাৰে আমি এতিয়া সোমাই যাম পাৰখোৱা যিটো ডিফু ৰোড হয়। পাৰখোৱা হৈ ডকমকা লাংহিন দৰে পাৰ হৈ গৈ আমি মানজা পাৰ হৈ আমি ডিফু পাই যাম। ব্লক ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব। লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব এনেকুৱা ভিডিঅ'ৰ বাবে। তো ঠিক আছে, আপোনালোকে লাইক কৰিলেহে আমি পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ ভিডিঅ' দি যাব পাৰিম। ঠিক আছে ব্লক। এজনে জনাইছে যে আগত ৰাস্তা বহুত বেয়া আছে। গৈ থাকিলে গম পোৱা যাব কিমান বেয়া। এতিয়াও বাৰু অলপ বেয়া ৰাস্তা পাইছোঁৱেই বাৰু, তথাপিও ইমান বেয়া হোৱা নাই। কিন্তু কৈছে বোলে ডাঙৰ গাড়ীও শ্লিপ কৰে, তেনেকুৱা এটা বেয়া ৰাস্তা আছে। সেইবোৰক গৈ থাকিলে গম পোৱা যাব কিমান বেয়া আছে। তাতে আমি সাৱধানে যাব লাগিব। প্ৰায় ভালেখিনি ৰাস্তা। বকলীয়াৰ পৰা লংইটলৈকে প্ৰায় 15-16 কিলোমিটাৰ। প্ৰায় বেয়া দেখিছেই আপোনালোকে। ইয়াতে গোটেই পাথৰবিলাক ওলাই আছে, চিপছবিলাক। বহুত সাৱধানে আহিব লাগে। আৰু ঠিক আৰু অলপ পিছতে মানে পাবই ইয়াতে। এইটো বাৰু সমান ৰাস্তাই, কিন্তু কিছুমান পাহাৰীয়া ৰাস্তা আছে, আপ ডাউন আছে। তাতে আপুনি বহুত খাল বাম পাব আৰু ব্ৰেক মাৰিবলৈও আপোনাৰ সুবিধা নহ'ব। আপুনি মানে এনেকুৱা অসুবিধাৰ সন্মুখীন হ'ব যে আপুনি ব্ৰেক মাৰিবলৈ সুবিধা নহ'ব আৰু আপুনি একো দেখা নাপাব। ধূলিময় হ'ব পূৰা। ধূলিৰ কাৰণে আপোনালোকে একো দেখা নাপাবও পাৰে। ঠিক আছে, এইখিনি সাৱধান আহিব। নহ'লে আপোনালোকৰ বেলেগ এটা ৰাস্তা দি আপোনালোকে ইয়াতে আহিব পাৰে। এইখন দলঙতো ঠিকেই আছে। দলংখন পাৰ হ'লেই আৰু আকৌ আৰম্ভ হৈ যায় বেয়া ৰাস্তা। আপোনালোকে একচুৱেলি আহিব পাৰে এটা বেলেগ ৰাস্তাৰে। হাইৱে হৈ পেলাই লামডিং হৈ পেলাই আপোনালোকে তেনেকৈ ঘূৰি আহিব পাৰে। সেইফালেদিও যাব পাৰিব আৰু এইটো ডবকা হৈ সোমাই আপোনালোকে ডিফুলৈ যাব পাৰিব। ডকমকা, দেনগাঁও, লাংহিন, মানজা তেনেকৈ গৈ পেলাই আপোনালোকে আহিব পাৰিব লংইট হৈ পেলাই। খালি এটাই সাৱধান, এইটো বকলীয়াৰ পৰা লংইটলৈকে পূৰা ৰাস্তা বেয়া হয়। আপোনালোকে লাহে লাহে আহিব। 40তকৈ ওপৰত আপোনালোকে গাড়ী চলাবই নোৱাৰিব, ইমানে বেয়া মানে। কাৰণ ব্ৰেক মাৰিবলৈও অসুবিধা হয়, টাৰ্ণিং বহুত আছে আৰু আপ ডাউন বহুত আছে। ঠিক আছে, সাৱধান হৈ পেলাই আহিব। আহক KYF চাওক। মই তাকেই বিচাৰোঁ। KYFত কি ওলাইছে হয়তো গ'লেহে গম পোৱা যাব। তাতে বহুত ডাঙৰ ফেষ্টিভেল বুলি মই শুনিছোঁ। ব'লক। আমি অলৰেডি বকলীয়া পাৰ হ'লোঁ। বকলীয়া পাৰ হৈ এইখিনি অলপ মুকলি জেগা আছে। এইখিনি পাৰ হ'লেই আমি হয়তো পাহাৰীয়া এৰিয়া পাম। এই পাহাৰীয়া এৰিয়া তাতে বহুতো অসুবিধা হ'ব পাৰে, আপ ডাউন আছে। ব'লক গৈ থাকোঁ। ইয়াতে পানী ছটিয়াই থৈ দিছে ধূলি নহওক বুলি পেলাই। আপোনালোকে সাৱধান হৈ আহিব। বহুত শ্লিপ কৰিছে কিন্তু দেই।
ডিফু টাৰালাংচো পাই গ'লোঁ আমি। ব'লক আমি গৈ আছোঁ এতিয়া ডিফু টাৰালাংচো গেটেৰে আমি KYF-লৈ আগবাঢ়ি গৈ আছোঁ। দেখিছেই কেনেকুৱা আপ ডাউন। ব'লক এয়াৰ লগত মোৰ বন্ধু আছে শ্যাম, ৰাহুল আৰু মোৰ লগত আছে সোমেশ্বৰ। সোমেশ্বৰো চলাই গৈ আছে মোৰ বাইকখন বাৰু, ঠিকে আছে। ব'লক দেখি ৰাস্তাটো কিন্তু মজা লাগিছে দেই। বঢ়িয়া দৃশ্য। ডিফুখন আগতকৈ বহুতেই উন্নত হৈ গ'ল। মই ফাৰ্ষ্ট টাইম আহিছোঁ। ডিফু আগতে চিনি পোৱা নাছিলোঁ বা আহিও পোৱা নাছিলোঁ। আজি ফাৰ্ষ্ট টাইম ভাল লাগিছে। এয়া পাছ লৈ লওঁ। পাছ লগাইছোঁ আৰু পাছ 2 হুইলাৰ পাছ 50 ৰুপিজ। 50 ৰুপিজ দি পেলাই পাছখন লগোৱাৰ পিছত আপুনি গোটেইকেইদিনেই আহিব পাৰিব। ব'লক পাছটো ল'লোঁ আৰু আমি আগুৱাই গৈ আছোঁ। ধুনীয়াকৈ ফ্লেগ লগাই থৈ দিছে এইবিলাক ডিভাইডাৰৰ মাজতে। ষ্ট্ৰীট লাইটবিলাকো পূৰা চ'লাৰৰ হয়, চ'লাৰ প্লেট লগাই থৈছে, ডাবল ষ্ট্ৰীট লাইট। পাই গ'লোঁ। ইয়াতে আগলৈ ভেহিকল যোৱা মানা আছে। ইয়াতে যিবিলাক ডেলিগেটছ আছে, ডেলিগেটছবিলাকে খাৰা হৈ পেলাই ইয়াতে নিজৰ দায়িত্ব পালন কৰি আছে। আমি বাইকবিলাক পাৰ্কিং কৰি লওঁ, বাইককেইখন পাৰ্কিং কৰি লওঁ। বাইকখন পাৰ্কিং কৰাৰ পিছত লাহে লাহে খোজকাঢ়ি পেলাই আমি ভিতৰলৈ সোমাই যাম। অলপ পাৰ্কিং কৰি লওঁ। এইটো হৈছে মেইন গেটটো টাৰালাংচো ফেষ্টিভেলৰ। VVIP কাৰবিলাক পাৰ্মিট দি দিছে ভিতৰলৈ সোমাবলৈ, কিন্তু বাকী নৰ্মেল সৰ্বসাধাৰণ ৰাইজে পোৱা নাই। এইটো বহুত বেয়া কথা বাৰু। তথাপিও আমিতো আৰু সাধাৰণ ৰাইজে, গতিকে গাড়ীবিলাকতো বাহিৰতে থৈ আহিবলগীয়া হৈছে। তেওঁলোকৰ কাৰণে বহুতে ফেচিলিটি ইয়াতে ব্যৱস্থা কৰি থৈ দিয়া হৈছে। ইয়াতে প্ৰায় 15-16টা মানে আপোনাৰ ষ্টেজ আছে। ৰাতিলৈ প্ৰগ্ৰেম হ'ব ইয়াতে। সকলো ফালে সমানে প্ৰগ্ৰেম চলি থাকিব, বেলেগ বেলেগ প্ৰগ্ৰেম, বেলেগ বেলেগ ফাংচন। আমি আহক, এয়া এক্সিবিশ্যন চেণ্টাৰ হয়, যিবিলাক ডিফুৰ যি 6 চিডিউল ডিষ্ট্ৰিক্ট হিচাপে আপোনাৰ যিবিলাক ডিপাৰ্টমেণ্ট আছে, সেই ডিপাৰ্টমেণ্টবিলাকৰ ইয়াতে এক্সিবিশ্যন কৰি থৈ দিছে। এজনী ধুনীয়া মহিলা পানী তুলি আছে। ইয়াতে নিউজ চেনেল হিচাপে আহিছে DY365 নিউজ লাইভো আহিছে, প্ৰাগ নিউজ আহিছে। চবকে আমি দেখা পাইছোঁ বাৰু। ডিপাৰ্টমেণ্টবিলাকৰ ইয়াতে এক্সিবিশ্যনবিলাক চাওঁ আহক। ডিপাৰ্টমেণ্ট অফ ছ'চিয়েল ৱেলফেয়াৰ ডিফু। ধুনীয়াকৈ সজাই দিছে।
Hello.